নমস্কাৰ আৰম্ভ কৰিছোঁ আজি পুনৰবাৰলৈ আমাৰ বিয়া নামৰ দ্বিতীয় খণ্ডটি। আশা ৰাখিছোঁ প্ৰথম খণ্ডটি চাই আপোনালোকে ভাল পালে আৰু আপোনালোকৰ মতামতসমূহ দাঙি ধৰিবলৈ নেপাহৰিব। যদি কিবা ভুল ভ্ৰান্তি ত্ৰুটি হৈছে আপোনালোকে মাৰ্জনা কৰি দিব। আমাৰ পৰম্পৰাৰ যিখিনি নীতি নিয়ম এইবিলাক আচলতে আছে, কিন্তু প্ৰচেছ বহুত দীঘলীয়া হৈ যায়। আমাৰ যিখিনি আছে আজিকালি চব দৌৰা দৌৰিকৈ হয় সকলো কামবিলাক। কিছুমান আগতে প্ৰতিটো বস্তুতে প্ৰতিটো হেৰিয়াতে নিয়ম 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 আজিকালি সেয়া ইমানখিনি কৰিব নোৱাৰে, যিহেতু সময়ৰ অভাৱ, যান্ত্ৰিকতাৰ যুগ, সকলোৱে সমানেই ব্যস্ত হৈ থাকে। আজিকালি কি পুৰুষ কি মহিলা সকলোৱে ইমান ব্যস্ততাৰ মাজত থাকে, সেইকাৰণে হয়তো সকলো বস্তু কমি আহিছে এনে যেন লাগে। আৰু যিয়ে নহওক আমি যিখিনি পাৰোঁ এই ইউটিউবৰ জৰিয়তে ধৰি ৰখাৰ ক্ষুদ্ৰ প্ৰয়াস কৰোঁ, হয়নে? তেন্তে আহক আমি চাই যাওঁ বিয়া নাম, জোৰা নাম, পানী তোলা নাম সকলো প্ৰতিটো খণ্ডতে আছে। আপোনালোকে চাই যাব, ভাল লাগিব। চাওক। গলকে গণিতা কৰে উভয় ক্ষণ চাই, হৈ ৰাম উভয় ক্ষণ চাই। ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী, মাৰাৰ অলংকাৰ থোৱা কাটি কৰি, হৈ ৰাম দেউতাৰ অলংকাৰ থোৱাহে, ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ, ৰাম হাতে জোৰে কৰি লোৱাহে, মাৰাৰ অলংকাৰ থোৱা কাটি কৰি, ৰাম দেউতাৰ অলংকাৰ থোৱাহে, ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ, ৰাম হাতে জোৰে কৰি লোৱাহে, আখৈ দিয়া আখৈ দিয়া মৰমৰে ভাই, মৰমৰে ভাই, আজিৰ পৰা তোমাৰ বাইদেউ গোত্ৰ ছিঙি যায়, আখৈ দিয়া আখৈ দিয়া মৰমৰে ভাই, মৰমৰে ভাই, আজিৰ পৰা তোমাৰ বাইদেউ গোত্ৰ ছিঙি যায়।
কইনা ঘৰৰ নামতি মাছ বেচা বেপাৰী তেলৰ ছবি দুবৰি তাতে চৰে ছাগলী ভালে বেয়াৰ নাম গাইছো নহয় আমি পাগলী এটি কলি দুটি পাত আজিকালি বিয়াবোৰত জোৰা নামে আশীৰ্বাদ মোন মানে জোন বাই আমি জোৰা নাম সামৰিছো বনে বনে ফুৰিলো বনৰ মালা গাঁঠিলো বেয়া নাপাবালে ধেমালিহে কৰিলো টিং পাতৰ ভাহনি টঙালেৰে বন্ধা আই দেউলাই বহিলতে ৰভা হৈছে শোভা ওলাই আহি আমাৰ আইদেউ নাপাতিলে কোচ স্বামী বুলি নাজানিলে নধৰিবা অ ফুল পাহি দেউতাই আজি কি যজ্ঞ পাতিছে ৰাইজক মাতি যজ্ঞ মই পতা নাই ফুলপাহিৰ বিয়া ৰাইজলৈ চাই মই কৰিছো সেৱা হৰিণা জিলিকে অৰণ্যৰ মাজত কেইটামান কথা কওঁ ৰাখিবা মনত ৰাতি নপুৱাওতে উঠিবা শুই বাঁহী বন কৰি লৈ ধৰিবা জুই চোতালৰ আগতে নেৰিবা জাবৰ গৰু গাই মেলি লৈ পেলাবা গোবৰ আনিব লাগিব দূৰণিৰ পানী ফুৰিব লাগিব উৰণি টানি কৰিব লাগিব ঘৰখনৰ কাম ৰাখিব লাগিব বংশৰ নাম শহুৰক পুজিবা ঈশ্বৰৰ দৰে তেহে যদি তোমাক মৰম স্নেহ কৰে ঔ গছৰ কোমল কুহি ভাত পৰি খাই দেউতাই পোহা মইনাজনী লোকে লৈয়া যায় নাকান্দিবা দেউতা তুমি নাকান্দিবা বৌ
গৰু চৰাবলৈ দিনত হলে ঘূৰি ফুৰিম মা মই য'তে ত'তে মা মই য'তে ত'তে ৰাতি হলে পৰি থাকিম পিৰালিৰ চুকতে যি তোলে দানলৈ পুত্ৰ তোলে পুণ্যলৈ তাকে ভাবি আই দেৱৈ শান্তি আনা মনলৈ কান্দিলেনো কি হ'ব সমাজৰ যি নিয়ম মানিবই লাগিব পৰ্বত পাহাৰ ভাঙি আহে নদী পানী মা 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 বুলি কান্দো ওচৰ চাপি মা মই আছিলো ভাত বনাই দিছিলো আজিৰ পৰা মাঐ নিজেই বনাই খাবা মোলৈ মনত পেলাই কান্দি নাথাকিবা দেউতা দেউতা বুলি কান্দো ওচৰ চাপি দেউতা মই আছিলো চাহ বনাই দিছিলো আজিৰ পৰা দেউতা নিজেই বনাই খাবা মোলৈ মনত পেলাই কান্দি নাথাকিবা ভাইটি ভাইটি বুলি কান্দো ওচৰ চাপি ভাইটি মই আছিলো কাপোৰ ধুই দিছিলো আজিৰ পৰা ভাইটি নিজেই ধুইয়ে লবি মোলৈ মনত পেলাই কান্দি নাথাকিবি আহিছে ৰামচন্দ্ৰ বহিছে বাজত আইদে শুই আছে গৈ দেউতাক খাতত লাহে লাহে কৰি দেউতাকে জগাই উঠাচোন মাজনী পালেহি জোঁৱাই নুঠো মই দেউতা হৈ পখী জোঁৱাই হোমত জুই লগালে দিব মোক জগাই এতিয়া এফাকি কইনা ওলাই দিয়া নাম গাবলৈ ওলাইছোঁ হাতত পাণ বঁটা লৈ মাৰাক মাতা গৈ মা মই ওলালোঁ যাবৰে সময়ত বিদায়হে মাগিলোঁ হাতত পাণ বঁটা লৈ দেউতাৰাক মাতা গৈ দেউতা মই ওলালোঁ যাবৰে সময়ত বিদায়হে মাগিলোঁ হাতত পাণ বঁটা লৈ ভণ্টিক মাতা গৈ মৰমৰ ভণ্টি যাবলৈ ওলালোঁ যাবৰে সময়ত মাতহে লগালোঁ হাতত পাণ বঁটা লৈ দাদাৰাক মাতা গৈ মৰমৰ দাদা যাবলৈ ওলালোঁ যাবৰ সময়তে মাতহে লগালোঁ এতিয়া গাব লৈছোঁ দৰাৰ ঘৰত ছোৱালী আদৰতে গোৱা বিয়া নাম কৃষ্ণ আহি ৰৈ আছে গধূলিতে ৰৈ
গধূলিতে ৰৈ আদৰা গৈ দৈব কিয়ে আনন্দেৰে গৈ কৃষ্ণ আহি ৰৈ আছে গধূলিতে ৰৈ গধূলিতে ৰৈ আদৰা গৈ দৈব কিয়ে আনন্দেৰে গৈ চাউল চাৰি পুৰা হালিছে জালিছে কতেনো এৰিলা হালিছে জালিছে চাউল চাৰি পুৰা হালিছে জালিছে কতেনো এৰিলা হালিছে জালিছে চিৰা চাৰি পুৰা পায়েহে হালিছে জালিছে আজি আমাৰ ঘৰলৈ গৃহলক্ষ্মী আহিছে হালিছে জালিছে আজি আমাৰ ঘৰলৈ গৃহলক্ষ্মী আহিছে চেনেহৰ মা দেউতাক হালিছে জালিছে কতেনো এৰিলা হালিছে জালিছে ৰামচন্দ্ৰৰ বাতৰি পাই হালিছে জালিছে হালিছে জালিছে আজি আমাৰ ঘৰলৈ গৃহলক্ষ্মী আহিছে হালিছে জালিছে হালিছে জালিছে আজি আমাৰ ঘৰলৈ গৃহলক্ষ্মী আহিছে নিশ্চয় বহুত ভাল লাগে নহয়নে কেনেকুৱা কেনেকুৱা ধৰণৰ নামবিলাক আছে আমি কিছুমান বস্তু ভাবিবই নোৱাৰোঁ সঁচাকৈ যেতিয়া এই শিতানটো হাতত তুলি লৈছিলোঁ কৰিম বুলি যিটোৰ বিষয়ে নলেজেই নাছিল কিন্তু এইবোৰ চাই পেলাই মোৰ ইমান ভাল লাগিছিলে যে ইমান ধুনীয়া ধুনীয়া আমাৰ ইয়াত থলুৱা সংগীতসমূহ আছে আমাৰ পৰম্পৰাগতভাৱে চলি অহা এই গীত মাতসমূহ আছে কিমান সুন্দৰ এইবিলাক আজিকালি বিয়া নামতো ইনষ্ট্ৰুমেণ্ট বাজি যায় কিন্তু বিনা ইনষ্ট্ৰুমেণ্টতে ইমান ভাল লাগিছে ন একদম বাদ্যযন্ত্ৰ নোহোৱাকৈ কিমান ভাল লাগে এনেকুৱা লাগে যেন সঁচাকৈ আমাৰ কাষতে বহি পেলাই নাম গাই আছে আমাক বুজাই আছে সকিয়নি দি আছে জীৱনৰ প্ৰতিটো খোজতে আমি কি কি সাৱধানতা ল'ব লাগে কেনেকুৱা ধৰণৰ কি বিয়া নামৰ জৰিয়তে আমাক বুজনি দি দিছিল তুলনি বিয়াসমূহতো গীত মাত কৰিছে মানে ধুনীয়াকৈ গাই দিয়ে আৰু আমি ভাবিবই নোৱাৰোঁ কিছুমান কথা এনেকুৱা ধুনীয়া মানে কোনো পঢ়া শুনা নোপোৱাসকলেও ইমান ধুনীয়াকৈ বাক্য বনাই পেলাব পাৰে ইমান ধুনীয়াকৈ ৰচনা কৰি দিয়ে লিখি দিয়ে বহুত টেলেণ্টেড আচলতে আমাৰ আগৰ জেনেৰেশ্যন বুলি ক'ব লাগিব আমি তাৰ নেক্সট এতিয়া আমাৰ পিছৰ জেনেৰেশ্যনৰ ৰিকুৱেষ্ট আহিছে তেওঁলোকৰ কাৰণে বনাইছোঁ ভাল লাগিছিলে এটাৰ কাৰণে যে আমাৰ পিছৰখিনিয়ে এই বস্তুটো ৰখাৰ বহুত চেষ্টা কৰিছে বিশ্বাস ৰাখক একদম ভাল মনেৰে চাবলৈ চেষ্টা কৰিব সঁচাকৈ আমাৰ এই আপোনাৰ মাটিৰ গোন্ধ মাই আছে এনেই চিঞৰি থাকিলেই নহ'ব আমি অসমীয়া আমি সদায় অসমীয়া আমি যি বেশ বোকা নিপিন্ধো কিয় আমি অসমীয়াই আমি আমাক নিজক কৈ থকাৰ মোৰ বোধৰে কোনো প্ৰয়োজন নাই কিন্তু আমাৰ যিখিনি অস্তিত্ব আছে যিখিনি গীত মাত আছে যিখিনি থলুৱা আছে সেইখনটো কৰি কৰি গৈয়ে আছে বাৰু অকল সেয়াই নহয় যে মই সংগীতৰ বিষয়ে কৈ থকা নাই পৰম্পৰাগতভাৱে কিছুমান চিলাই আছে কিছুমান ৰন্ধনশৈলী আছে এইবিলাকো এই চেনেলটোত অনাৰ মই চেষ্টা কৰি যাম আশা ৰাখিছোঁ সকলোৱে ভাল পালে আমি তৃতীয় খণ্ড লৈ পুনৰ আপোনালোকৰ সন্মুখত আহি আছোঁ আজিলৈ আহোঁ সকলোলৈকে প্ৰীতি ভৰা নমস্কাৰ সেৱা আৰু মৰম শ্ৰদ্ধা সকলো জনালোঁ সকলোৰে দিন সুন্দৰ হওক সফল হওক তাৰে কামনাৰে আজিলৈ আহোঁ নমস্কাৰ জয় অসম